बिटिआर गभर्नमेन्टआ मोनसे आसनि लादों बड'लेण्ड पिक मिशन आरो बे मिशनजोंनो लोब्बा लाखिनानै दिनै प्रथमबार डिमाकुसि एसएसजि बिल्डिंआवहाय जोंनि फार्मार्सफोरखौ लानानै ट्रेनिं होनाय जादों आरो बे ट्रेनिंनि उद्देश्यआ बेनो जे जोङो हारि हिसाबै ट्राइबेल हिसाबै जों अमा फिसिखायो दा बेखौ बोरैहाय साइन्टिफिक लेभेलाव फिसिनानै जों बांसिन प्रफिट लाबोनो हायो दिनै जों नुनो मोन्दों जे अमाखौ अनलि ट्राइबेलफोराल' जाया गुबुन गुबुन हारिनि मानसिफ्राबो बिनि कनजिउमसन रेटआ बारायदों बे हिसाबै बेखौ उन्नत भाबै जुदि साइन्टिफिक मेथडआव जुदि फिसियोब्ला बेयाव जथेस्थ' लाब मोनसे जों नुदों स्पेशलि बियो बिटिआर गभर्नमेन्टआ मोनसे मिशन लादों बड'लेण्ड पिक मिशन आरो बिटिआर गभर्नमेन्टनि बानजायनायावनो बे ट्रेनिंआ जादों बेवहाय दिनै प्रथम हिसाबै गासै जों लिंहरदोंमोन 50 जन थेवबो गोबां फार्मार्सफ्रा खोनानानै 60निबो आपखौ नुदों माने बयबो मिथिनो लुबैदों जे साइन्टिफिक पिक फार्म खालामोब्ला बोरै खालामनांगौ आरो जों धन्यबाद होनांगोन जे बे पिक मिशनावहाय जों मनज बसुमतारी बायदि सासे मडेल मानसिखौ मोननो हादों बेनि थाखाय जों जथेस्थ जे গাহৰি পালক আছে তেখেতসকল কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আজি যেহেতু আপুনি পিক মিশনৰ জৰিয়তে এটা ট্ৰেনিং বা প্ৰশিক্ষণ দিছে কি ক'ব ট্ৰেনিঙত হয় যোৱা 6 মাহমান বিশেষকৈ এই ছিজনটোত আমাৰ গাহৰি পালকসকল যথেষ্ট কষ্ট পাইছে আৰু এটাতো আফ্ৰিকান সোয়াইন ফিভাৰ বেমাৰ যিটোৰ কাৰণে আমাৰ বহুত খেতিয়কৰ বহুতখিনি লছ হৈছে আৰু সেইটো কাৰণে মই ভাবোঁ যে যিটো আমি ট্ৰেনিং ওৱান ডে ট্ৰেনিং এটা কণ্ডাক্ট কৰি আছোঁ বডোলেণ্ড পিক মিছনৰ আণ্ডাৰত চ' সেইটো এটা যিটো বায়'চিকিউৰিটি বা জৈৱিক সুৰক্ষাৰ যিটো কথা বিজ্ঞানসন্মতভাৱে কেনেকৈ গাহৰিখিনিক ৰাখিব লাগে গাহৰিখিনি কেনেকৈ এই বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব লাগে সেই কথাখিনি এৱেৰনেছ এটা ক্ৰিয়েট কৰাত সহায় হ'ব বুলি মই ভাবোঁ আৰু দ্বিতীয়তে যিটো বজাৰখন লৈ হৈছে সেইটো মই ভাবোঁ এটা টেম্পৰৰী ফেজ বজাৰখন আকৌ ৰিভাইভ হ'ব আৰু পিক মিছনটো ফুল ফ্লেজেড অপাৰেট হ'লে যিখিনি প্লেনিং লোৱা হৈছে মই ভাবোঁ সেইটো এটা পাৰ্মানেণ্ট চলিউশ্যন খেতিয়কসকলৰ কাৰণে আনি দিব বুলি মই ভাবোঁ কৈছে কি ক'ব চাওক এতিয়া এনে আমিও বাহিৰৰ পৰা গাহৰি অহাটো মানে ছাপোৰ্ট নকৰোঁ কিন্তু কথাটো হ'ল যে ভাৰতবৰ্ষৰ মানে যিটো ধৰক পলিচি যিটো আপোনাৰ ব্যৱসায় নিয়ম সেইমতে এখন ৰাজ্যৰ প্ৰডাক্ট আন এখন ৰাজ্যলৈ যাব গতিকে আমি সেইটো কোনো লিগেল বা কোনো হেৰি হিচাপে আমি তাক বাধা দিব নোৱাৰোঁ আমি নিজকে কম্পিটিটিভ কৰি তুলিব লাগিব আমি তেখেতসকলৰ লগত কম্পিটিশ্যন কৰিব পৰা হ'ব লাগিব আৰু যেতিয়া বজাৰখন আমাৰ ইয়াত আছে আজি চাওক যদি পাঞ্জাৱ হাৰিয়ানা তামিলনাডু কৰ্ণাটকৰ ফাৰ্মাৰে ইমান দূৰ 2,500-3,000 কিলোমিটাৰ দূৰৰ পৰা আনি গাহৰি ইয়াত বিক্ৰী কৰি যদি 2 পইচা লাভ কৰিব পাৰিছে তো আমি যদি কৰিব পৰা নাই তাৰমানে ক'ৰবাত চাগৈ আমাৰো অলপ হ'লেও গেপ আছে হয়তো আমি কমাৰ্চিয়েলি যিমান প্ৰডাকশ্যনটো যি হিচাপে কৰিব লাগে আমাৰ প্ৰডাক্টিভিটিটো কম যাৰ কাৰণে আমি কম্পিট কৰিব পৰা নাই আমাৰ কষ্ট অফ ৰিয়াৰিংটো বেছি চ' সেইবোৰ এৰিয়াত আমি কাম কৰিব লাগিব মই সেই কথাটোত বিশ্বাস কৰোঁ কাৰণ মই ভাবোঁ যে স্পেচিয়েলি বিটিআৰ ৰিজনত আমি এটা পিগাৰীৰ হাব হিচাপে গঢ়ি তুলিব পাৰোঁ আৰু বডোলেণ্ড পিক মিছনৰ এইমটো সেইটো এইম অবজেক্টিভটো সেইটো যে আমাৰ সপোন যে আমি বেছি দিন নহয় হয়তো আৰু 3-4 বছৰৰ ভিতৰত বডোলেণ্ড পৰ্ক আমি অকল ভাৰতবৰ্ষত নহয় পৃথিৱীৰ বিভিন্ন দেশলৈ আমি ৰপ্তানি কৰিব পাৰিম বুলি মোৰ মানে দৃঢ় বিশ্বাস আৰু সেইটো হ'লে মই ভাবোঁ যিটো এটা বজাৰৰ কাৰণেও আমি এটা চেলেঞ্জ পাই আছোঁ সেইটো নোহোৱা হ'ব লগতে আমাৰ বডোলেণ্ড পৰ্ক পৃথিৱীৰ বিভিন্ন ঠাইত গৈ পাব আৰু আমাৰ সেইটো এটা অৰ্থনৈতিক মই ভাবোঁ এটা বিপ্লৱ আনিব বুলি মই ভাবোঁ